আমি এতিয়া দোকানলৈ যাওঁ ৱায়াৰ ল'বলৈ মানে যাব লাগিব অথনি আনাটো শেষ হৈ গ'ল নুকুলালে আকৌ এতিয়া যাম ইয়ালৈ আজি চাইকেল চলাব বোলে এ চাক পৰি যাব চাগে তাই ৱা 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 দেখোন চলাব জানে তাই এয়া মহে চলাব লাগিব ডাবুল হ'লে जी अलिन अलिन এনেকাহে ল'ব লাগে ইয়াত আপ আছে ও মাই গড নোৱাৰিম itu malik deh itu rasta pagi নোহোৱালৈকে মই চাইকেল নচলাওঁ আৰু আজি লাষ্ট টপিনা বিষাই গ'ল দোকানত আহিলোঁ কোল্ড ড্ৰিংকছ মাৰি আছে তাই মোক দিয়াই নাই আৱাজ কাটি আছে 20 মিটাৰ আকৌ লৈ যাম 20 আছে ন আকৌ বাল্ব এটা দি দিব এতিয়াই দিছে মোক দৌৰাই দিয়ে গাইজ এইজনী কি ক'ম চাওক মানে মোক কষ্টৰ ওপৰত কষ্ট দি আছে মাজাটো তাই অকলে বেছিকৈ খালে মোক অলপমানহে দিলে এইয়া মই চাইকেল চলাইছোঁ এয়া চাওক এনেকুৱা ৰাস্তা চলাই আছোঁ গাইজ এইবিলাক মানুহৰ লগত লেঠা ৰাখিব নালাগে এনেকুৱা আমাক ইমান কষ্ট দি আছে আৰু এতিয়া ইয়াৰ পৰা গৈ কাৰেণ্ট ফিটিং কৰিব লাগে অ' মাই ডগছ কি হ'ব গাইজ ভাগৰ লাগিছে এখন হাতেৰে মই চাইকেল চলাই আছোঁ তাইৰ পৰা হাঁহি হাঁহি মজা লৈ আছে ছাৰ ভাগৰ পৰিলোঁ অ' মাই গড জাষ্ট আহি পালোঁ এয়া ডগিও মোৰ লগতে আছে এয়া বাল্ব ৱায়াৰ এটা ফিটিং কৰিম আকৌ অ'কে গাইজ ইতিমধ্যে কাৰেণ্ট ফিটিং কৰা হ'ল আমাৰ এই হেৰিটো কাপোৰ বুবলৈ যিটো ঘৰ বনাইছোঁ এইটো অলৰেডি টিং চিং লগোৱা হৈছে বেৰা এক চাইডত মাৰা হ'ল আকৌ তলৰখিনি মাৰা হৈছে এইখিনি এনেকুৱা থাকিব তলৰ এইখিনিয়ে থাকিব কাৰণ বেছি ওখলৈকে যদি এনেকুৱা দিয়া যায় বেৰাটো দেন কি হ'ব হাৱা নবলিব নোৱাৰিব আৰু পোহৰ নাথাকিব দিনৰ সময়ত সেইকাৰণে আমি সেনেকুৱা কৰি থৈ দিছোঁ আৰু এই চাইডত মানে জালনা নিচিনা থাকিব বেৰাটো ডায়মণ্ড চিষ্টেম এনেকুৱা ক্ৰচিন থাকিব বিন্দাছ লাগিব আৰু বাল্ব তিনিটা লগালোঁ 1 2 3 চাইডে চাইডে দুটা আৰু মিডিলত এটা নিজে ফিটিং কৰিবলগীয়া হ'ল কাৰণ বেলেগক যদি মাতোঁ তেতিয়াহ'লে 1000-1500 টকা এনে খাব গতিকে শিকি লৈছোঁ নিজে ফিটিং কৰা অ'কে কিছু দিনৰ পিছত আমি ষ্টাৰ্ট কৰিম এইটো অহাকালি বস্তুখিনি আহি পাব যিমানখিনি তাঁতশাল বনাবলৈ দিলোঁ গোটেইখিনি আহি যাব অ'কে তো গাইজ ক্লাছন আছামিজ ঠিক মানে ঠিক হ'ব এই কাম নাই নাই তো গাইজ অ'কে ৰাখোঁ ভিডিঅ' এতিয়া বাই বাই এয়া লুৱে ইয়াতে খাই আছে কি খাই বাল্ব খাই আছে লুৱে বাল্ব খাই আছে কেনেকুৱা লাগিছে ঘৰটো ভাল লাগে না হাৰে মালিকজনী এইজনী গোটেইখিনি মেইনটেইন কৰিব গোটেইখিনি কেনেকুৱা লাগিছে ঘৰটো ভাল লাগিছে আৰু
কিমান দিনৰ পিছত হেৰি হ'ব কাম আৰম্ভ হ'ব কাম সোমবাৰ সোমবাৰ মানে কি হেৰি 1 week লাগিব ন আজি শনিবাৰ সোমবাৰলৈকে হৈ যাব তো কালি বস্তুখিনি আহি পাব তাই বহুত এক্সাইটেড আছে তাই মানে ইয়াতে কাম কৰা মানুহ থাকিব তাই চাই থাকিব মইতো ওপৰৰ পৰা কালি ফাইনেন্স মিনিষ্টাৰ মইতো গোটেইখিনি ফাইনেন্সৰ ক্ষেত্ৰত মই তাৰপিছত গোটেইখিনি মেইনটেনেঞ্চ কৰে এইজনীয়ে অ'কে অকল এইটো অলপ ফ্ল'ৰটো সমুচা মাৰিব লাগিব তাৰপিছত ভাল হ'ব পানী আজি শাহুমাই অলপমান দিছিলে চাগে এইখিনি পানী ভিজোৱা হৈছে তো গাইছ আপোনালোকে ইয়াৰ পৰা কাপোৰ লৈ যাব ঠিক আছে আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল কাপোৰ যদি দৰকাৰ হয় তেতিয়াহ'লে ইয়াৰ পৰা লৈ যাব পাৰিব হুইচেল ৰেটতে অ'কে আৰু ঘৰটো একচুৱেলি বহুত ডাঙৰ হৈছে মোক ঘৰটো ইমান ডাঙৰ হ'ব বুলি হোৱা নাছিলোঁ যেতিয়া মানে চালিখিনি দিয়া হৈছিলে সেইটো সময়ত মানে সৰু সৰু যেন লাগিছিলে ইয়াত এইটো হেৰি বহলটো 13 আছে নাবি 13 না 13 বাবাপু এইটো 13 আৰু যিটো দীঘল আছে সেইটো হৈছে 25 তো এটা খালত 7কে ধৰা যায় তাৰমানে ডিষ্টেঞ্চটো এনেকৈ এয়া বৰগিৰি আহিছে এতিয়া আহি পাইছে তেখেতে তো গাইছ ৰাখি লওঁ বাই বাই